আপোনালোকক গোটেই ছকিডিং ফিল্ডখনকে দেখাই দিছোঁ। ঘৰত বহি বহি চাই থাকক। কিছুমানেতো ওলাই আহিব নোৱাৰে ৰাতিপুৱা। এই ফিল্ডখন চালেওতো মনটো ভাল লাগিব, কোনে কি কৰি আছে, আৰু কিছুমান ঘৰত কৰি থাকিও কৰিব পাৰিব। মানে খোজকাঢ়ি আহি ভাগৰ লাগিলে, এয়া এতিয়া কঁঠালখন লাগি গৈছে। পুৰা কঁঠালখন বিজি ৰ'ব, মই দেখাই আছো ধুনীয়াকে। দাদা কেনে কঁঠাল টনা যোৱা কৰি আছে। কেনেকুৱা লাগিছে খাই? কেইটা বজাৰ পৰা খোজকাঢ়িলে? কঁঠাল নাখায়? আৰু কেইটা বজাৰ পৰা খোজকাঢ়িলে? কেইটা বজাৰ পৰা খোজকাঢ়িলে? কেইটা বজাত খোজকাঢ়িলে? 4:30 পৰা। তাৰপিছত এতিয়া কেইটা বাজিলে? 7টা। খাব লাগে হয়। খাই চবেই খায় এইটো। মজা মজা। এতিয়া আপোনালোকে ঘৰৰ পৰা লৈ আহিছিলে এইবোৰ? অঁ ঠিকেই। দাদা চাওক, আমাৰ দাদা চাওক, টুপিৱালা দাদা মুড়ি কিনি আনিলেগে। এখেতে কৰি আছে এক্সাৰচাইজ দেই। এখেতে নিজৰ স্বাস্থ্যৰ কাৰণে